নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। নতুনকৈ অইল ইণ্ডিয়া লিমিটেডে বিভিন্ন ধৰণৰ পদ মুকলি কৰিছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব। সেই পদখিনি আমি কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব আৰু জব লোকেশ্যন ক'ত হ'ব। অইল ইণ্ডিয়া লিমিটেডে কণ্টেক্সচুৱেল বেছত পদ মুকলি কৰিছে, যাৰ ইণ্টাৰভিউ হ'ব ৱাক ইন ইণ্টাৰভিউ। কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নহয়। 5 জুন আৰু 6 জুনত ইয়াৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ফাৰ্ষ্ট পদটো হৈছে কণ্টেক্সচুৱেল গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড ডান্সৰ। তাৰ বাবে পদ হৈছে এটা। কোৱালিফিকেশ্যন হৈছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ, বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ডেন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্কছ। বেচেলৰ ডিগ্ৰীয়ে থাকিব লাগিব আপোনালোকৰ আৰ্টছত, বেচেলৰ ডিগ্ৰী ইন মিউজিকছত বা পাৰফৰ্মিং আৰ্টছত থাকিব লাগিব। লগতে আপোনালোকে তাত এনুৱেল পৰীক্ষাত 50% মাৰ্কছ পাব লাগিব। মিনিমাম এজ লিমিট দিয়া হৈছে 18 years আৰু মেক্সিমাম 45 years। ইয়াৰ চেলাৰী হ'ব 21,450 rupees পাৰ মান্থ আৰু ভেৰিয়াছ এমলমেণ্টৰ বাবে 825 টকাকৈ থাকিব পাৰ ডে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 5/6/2025। ছেকেণ্ড পদটো হৈছে কণ্টেক্সচুৱেল গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড মিউজিকৰ। ইয়াৰ বাবে পদ হৈছে এটা। কোৱালিফিকেশ্যন বিচৰা হৈছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ, বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ভোকেল মিউজিক ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্কছ। ইয়াৰ বাবে ডিজায়াৰেবল কোৱালিফিকেশ্যন বিচৰা হৈছে প্ৰফিচিয়েঞ্চি অফ টিচিং ইন বথ ইংলিছ এণ্ড আছামিজ মিডিয়াম। ইয়াৰ বাবে এজ লিমিট দিয়া হৈছে মিনিমাম 18, মেক্সিমাম 45 years। কণ্টেক্সচুৱেল এমলমেণ্ট দিয়া হৈছে 21,450 rupees পাৰ মান্থ। ইয়াৰ বাবে 825 rupees ডেইলি পাব। থাৰ্ড পোষ্টটো হৈছে কণ্টেক্সচুৱেল গ্ৰেজুৱেট টিচাৰ। এইটো হৈছে আৰ্টছ এণ্ড ডেন্সৰ বাবে। ইয়াৰ বাবে পদ হৈছে এটা। কোৱালিফিকেশ্যন দিয়া হৈছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ, বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ডেন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ 55% মাৰ্কছ। ইয়াৰ বাবে ডিজায়াৰেবল কোৱালিফিকেশ্যন হৈছে আপোনালোকে ইংলিছ আৰু অসমীয়া দুইটা মিডিয়াম জনা হ'ব লাগিব। মিনিমাম এজ লিমিট 18 years আৰু মেক্সিমাম 45 years। ইয়াৰো চেলাৰী ছেম হয় 21,450 rupees পাৰ মান্থ আৰু 825 এটা ভেৰিয়েবল এমলমেণ্টত দিব আপোনালোকক। নেক্সট 4th নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন। তেখেতে কোৱালিফিকেশ্যন হৈছে ফিজিকেল এডুকেশ্যনত বেচেলৰ ডিগ্ৰী থকা হ'ব লাগিব উইথ 50% মাৰ্কছ আৰু প্ৰফিচিয়েঞ্চি দক্ষ হ'ব লাগিব ইংলিছ আৰু আছামিজ মিডিয়ামত। মিনিমাম এজ লিমিট 18, মেক্সিমাম 45 years দিয়া হৈছে। ইয়াৰো চেলাৰী হৈছে 21,450 rupees পাৰ মান্থ আৰু ভেৰিয়াছ এমলমেণ্টত আপোনালোকক 825 টকাকৈ দিয়া হ'ব। বাকীকেইটা পদো প্ৰায় একেই হয়, আপোনালোকে চাই ল'ব। CMD MD ডাইৰেক্টৰসকলৰ 20,000 পাৰ ডে হ'ব চেলাৰী। EDC CGM GMM প্ৰফেচৰ আৰু ইকুইভেলেণ্টৰ 15,000 পাৰ ডে চেলাৰী হয়। এই অফিচিয়েল নটিফিকেশ্যনখন মই দেখাই দিছোঁ। এইখন হৈছে অইল ইণ্ডিয়া দুলিয়াজানে মুকলি কৰা ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। যথেষ্ট ভাল পোষ্ট হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। যিসকল নিউ হয়, এডুকেশ্যন কমপ্লিট জাষ্ট কৰিছে, তেখেতলোকে এই পষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰে। এইটোৱে আছিলে আজি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানে মুকলি কৰা ইয়াৰ বিভিন্ন পদসমূহৰ বিষয়ে এটা ডিটেইল ডিছকাশ্যন। আগত আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'লগীয়া হৈছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।